ল'ৰা কথা এটা শুনচোন মানে তোক মই কথা এটা ক'ম তই অলপমান মন দি শুনিবি দেই বিৰাট ইম্পৰ্টেণ্ট কথা কৈ যাওক মই শুনি আছোঁ কম তোক মই কথাটো ধুনীয়াকৈ বুজাই দিম তই খালি গুৰুত্ব দি শুনিবি দেই মই মানে আজি তোক যিবোৰ কথা ক'ম নহয় তই যদি গুৰুত্ব দি শুন তোৰ মানে জীৱনটো বহুত ভাল হৈ যাব বুজিলি এতিয়া মই তোক কথাবোৰ কৈ যাম তই একেবাৰে মন দি শুনিবি হেই শুনি আছো তই এতিয়া এনেকৈ থাকিলে নহ'ব নহয় ভালকৈ পঢ়াত মন দিব লাগিব ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব মোৰ নিচিনাকৈ মই কম পঢ়িছিলোঁ হা তোৰ বয়সত মই কম পঢ়িছিলোঁ আজি পঢ়িছিলোঁ কাৰ দেই মই আজি ইমান ডাঙৰ মানুহ হ'লোঁ আৰু ডাঙৰ মানুহ হ'ব লাগিব দেউতা আপুনিনো কিমান ডাঙৰ মানুহ আপুনিচোন চুটি চাপৰহে 5 ফুট মানহে আছে আপুনি হেই চব মানে এই গৰু তোক মই এনেকৈ ডাঙৰ হোৱাৰ কথা কোৱা নাই পঢ়ি শুনি ডাঙৰ হ'ব লাগিব বুজিলি পঢ়ি শুনি পঢ়িলে ক'ত ডাঙৰ মানুহ হয় মাথা বিষে হয় মই বেছিকৈ পঢ়োঁ কাৰণে মোৰ মাথা বিষে ধৰে আজিলৈকেচোন ডাঙৰেই হোৱা নাই আপুনি আকৌ কৈছে পঢ়িলে ডাঙৰ মানুহ হয় বুলি মিছা কথা কি কলি তোৰ পঢ়িলে মাথা বিষায় তোৰ মাথা বিষে ধৰে ইমান বেছিকৈ পঢ় তই বহুত পঢ়োঁ মই হয়নে বহুত পঢ় তই বাৰু তই কিমান পঢ় তাৰ এতিয়াই প্ৰমাণ ওলাব ৰ মানে বাৰু তোক মই এটা প্ৰশ্ন কৰিম তই উত্তৰ দিবি কচোন বাৰু প্ৰথম বিদেশ ভ্ৰমণ কৰা মহিলাগৰাকীৰ নাম কি প্ৰথম বিদেশ ভ্ৰমণ কৰা মহিলাগৰাকীৰ নাম সীতা কি সীতাইহে প্ৰথমতে ৰাৱণৰ লগত তাৰ পাছত ৰামৰ লগত লক্ষ্মণৰ লগত বিদেশ ভ্ৰমণ কৰি ফুৰা নাই গৰু এইবোৰকে উত্তৰ দিছ তই আৰু এটা প্ৰশ্ন উত্তৰ দেচোন মহাত্মা গান্ধীৰ পুতেকৰ নাম কি মহাত্মা গান্ধীৰ পুত্ৰৰ নাম জাতি কি জাতি দেউতা আপুনি একোৱেই নেজানে পাই জাতিৰ পিতা মহাত্মা গান্ধী বুলি নকয় নেকি কিবা গতিকে উত্তৰটো ওলাই আছে মহাত্মা গান্ধীৰ পুতেকৰ নাম জাতি এইবোৰতো কোনে শিকালে কোনে শিকালে তোক এইবোৰ কিতাপত চব লিখা আছে আপুনি মাজে মাজে চাবচোন তাতে পাব হয় নেকি এইবোৰ কিতাপত লিখা আছে কিতাপত লিখা আছে ঠিক আছে এইবাৰ তেনেহ'লে মই তোক এটা কিতাপৰ প্ৰশ্ন কৰিম দেশৰ কাৰণে ভাগিনীয়েকক হত্যা কৰা মামাজনৰ নাম কি কচোন ক কাটাপ্পা কাটাপ্পা গুৰু এইবোৰ ক'ত লিখা আছে বাহুবলীখন চাবচোন তাত ধুনীয়াকৈ দেখা পাব চব ধুনীয়াকৈ বুজাই দিছে ঠিকেই উত্তৰ দিছ তই মই সুধিছোঁ তোক কিতাপৰ কথা আৰু তই উত্তৰ দিছ চিনেমা চাই বুজি গ'লোঁ মই তই মানে ডাঙৰ মানুহ হৈ গ'লি আৰু বহুত ডাঙৰ মানুহ হবি তই বুজি পাই গ'লোঁ মই এই গৰু তোক মই বহুত প্ৰশ্ন সুধিলোঁ তয়ো বহুত উত্তৰ দিলি এইবাৰ তোক কিতাপৰ এটা সহজ প্ৰশ্ন সুধিম তই উত্তৰ দিবি দেই কোনটো যন্ত্ৰৰ সহায়ত বেৰৰ ইপাৰ সিপাৰ দেখিব পাৰি বেৰৰ ইপাৰ সিপাৰ দেখা যন্ত্ৰ ইপাৰ সিপাৰ দেখিব পাৰি ক উত্তৰটো দে বেৰৰ ইপাৰ সিপাৰ দেখা যন্ত্ৰ বেৰৰ ইপাৰ সিপাৰ দেখা যন্ত্ৰ খিৰিকী কি কলি
খিৰিকী খিৰিকী যেতিয়া আপুনি মাৰ লগত কাজিয়া কৰি থাকে নহয় মই খিৰিকীয়েদি চব দেখা পাই থাকোঁ সেইকাৰণে গম পাওঁ ন ইপাৰ সিপাৰ দেখা যন্ত্ৰটো হৈছে খিৰিকী ঐ চালা কুকুৰৰ পিতেক তই মানে মোক একেবাৰে শেষ কৰি দিলি হা তই মোক একেবাৰে শেষ কৰি দিলি আৰু দেউতা মইচোন আপোনাৰ পুতেকহে কুকুৰৰ পুতেক কেনেকৈ হ'লো তই মোৰ ল'ৰা নহয় তই কুকুৰৰ পুতেকহে বুজিলি তই কুকুৰৰ পুতেক মইতো আপোনাৰ পুতেকহে আপুনি কুকুৰ আপুনি মানে আপুনি কুকুৰহে ন দেউতা Tribe get racks every day. She fuck with me now. I told her Soleil, my hook in the water. She liking my baby.